নমস্কাৰ, মই হিমাদ্ৰী চুতীয়া। মোৰ ঘৰ মৰাণত। মই এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। মই বিশেষ এটা সমস্যাত পৰি আজি এই ভিডিঅ'টো বনাব লগা হ'ল। মই 2009 চনৰ পৰাই কিডনীৰ জটিল ৰোগত ভুগি আছোঁ। সেয়ে 2010 চনত মোৰ প্ৰথমবাৰ বৃক্ক সংৰোপণ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ 4 বছৰ ঠিক থকাৰ পাছত 2014 চনত পুনৰ সংৰোপিত কিডনীটো বিকল হৈছিল। সেয়েহে 2016 চনত দ্বিতীয়বাৰ বৃক্ক সংৰোপণ কৰিব লগা হয়। কিন্তু এবিধ বিশেষ ভাইৰাছৰ বাবে সংৰোপিত কিডনীটো লাহে লাহে পুনৰ বিকল হ'বলৈ ধৰে। সেয়েহে 2020 চনত এইটো সম্পূৰ্ণ বিকল হৈ পৰে। সেয়ে যোৱা বছৰ অক্টোবৰ মাহৰ পৰা মই আজি পৰ্যন্ত ডায়েলিচিছ কৰি কোনোমতে জীয়াই থাকিব লগা হৈছে। যোৱা জানুৱাৰী মাহত মই কলিকতাৰ ৰবীন্দ্ৰনাথ টেগ'ৰ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ কাৰ্ডিয়েক ছায়েন্স হস্পিটেল, এই হস্পিটেললৈ মই মোৰ তৃতীয় ট্ৰান্সপ্লাণ্টৰ বাবে আহিছিলোঁ। ইয়াত সকলোখিনি টেষ্ট কৰি হোৱাৰ পাছত আমি যিখিনি চৰকাৰী কাগজ পত্ৰ উলিয়াব লাগে সেইখিনি কৰিবৰ বাবে পুনৰ অসমলৈ যাওঁ। তাত গোটেইখিনি যিখিনি উলিয়াব লাগে সেইখিনি কৰিবলৈ মোক প্ৰায় 2 মাহ সময় লাগে। তাৰপিছত মই পুনৰ যোৱা এপ্ৰিল মাহত ইয়ালৈ আহিলোঁ। এপ্ৰিল মাহৰ পৰা বৰ্তমানলৈ মই সপ্তাহত 2টা ডায়েলিচিছ কৰি কোনোমতে জীয়াই আছোঁ। অহা 7 জুলাইত মোক অপাৰেশ্যনৰ ডেট দিছিল। কিন্তু 2 দিন আগত গম পাইছোঁ যে ইয়াত যিটো CGH স্কিম আছিলে, যিটো 4 লাখ টকাৰ ৰেহাই আছিল, সেই CGH স্কিমৰ আশাতে আচলতে ইয়াত অসমৰ বহুখিনি ৰোগী ইয়ালৈ আহে আৰু আমিও আহিছিলোঁ। বাকীখিনি টকা যেনে তেনে যোগাৰ কৰি আহিছিলোঁ। কিন্তু CGH স্কিমটো হঠাতে যোৱা 14 জুনত বন্ধ কৰি দিছে। গতিকে এতিয়া ইমানখিনি টকা হঠাতে বন্ধ কৰি দিয়াৰ বাবে আমি যথেষ্ট সমস্যাত পৰিছোঁ। ইমানবোৰ টকা যোগাৰ কৰি লোৱাটো আমাৰ বাবে এতিয়া প্ৰায় অসম্ভৱ হৈ পৰিছে। এতিয়া অহা 7 জুলাইত যদি আমি অপাৰেশ্যনৰ পেকেজৰ পইচাটো জমা দিব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ পুনৰ অপাৰেশ্যন ডেট কেঞ্চেল হ'ব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়ক মই মোৰ কাতৰ অনুৰোধ জনাইছোঁ যে মোক এই ক্ষেত্ৰত কিছু তেওঁলোকে গুৰুত্ব সহকাৰে লয়, এই বিষয়টো গুৰুত্ব সহকাৰে লয় আৰু মোক এই হস্পিটেলখনত ট্ৰান্সপ্লাণ্টৰ সুবিধা কৰি দি মোৰ জীৱনটো ৰক্ষা কৰে যেন, সেয়ে তেওঁলোকৰ ওচৰত মই মোৰ প্ৰাৰ্থনা জনালোঁ।